হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি মই বনাব লৈছোঁ আলু পৰঠা। এতিয়া বইল কৰি ল'লোঁ আলুখিনি আৰু এইফালে কেৰাহীখন পাতি দিছোঁ। ইয়াতে এতিয়া মই পিঁয়াজ দি দিলোঁ। পিঁয়াজ দি মছলা অকণমান দি পেলাই মই ভাজি ল'ম ভালদৰে। এয়া অকণমান জালুকৰ গুড়ি দি দিছোঁ আৰু অকণমান দি দিম মই মিট মছলা। আপোনালোকে এনেদৰে বনায়নে বাৰু? মই এনেদৰে আজি বনাইছোঁ আলু পৰঠা। এয়া আলুখিনি দি দিলোঁ। তাৰপিছত এতিয়া এনেদৰে ভাজি ভালদৰে আটাখিনিৰ লগত মাৰি ল'ম। তাৰপিছত মই আলু পৰঠাটো বনাম। আপোনালোকে এনেদৰে বনায়নে? মই আগতে এদিন বনাইছিলোঁ, অকল চিম্পুলকৈ আলুখিনি বইল কৰি লৈ আটাখিনিৰ লগতে মাৰি অকণমান পিঁয়াজ নহৰু আৰু ধনিয়াৰ পাত দি ধুনীয়াকৈ বনাই দিছিলোঁ। বাবুৱে ক'লে সেইটো খাই ভাল লাগিছে, কিন্তু আজি মই ভাবিলোঁ আলুখিনি অকণমান ভাজি ল'লে চাগে বেছি ভাল হ'ব। সেইবুলি ভাবি এনেদৰে আজি এনেকৈ বনাব লৈছোঁ। আপোনালোকে চাই থাককচোন ভিডিঅ'টো। আৰু আপোনালোকে এনেদৰে বনায়নে বাৰু? মোক জনাবচোন। মই কিন্তু আলু পৰঠা তেনেকৈ আগতে বনাই পোৱা নাই। এয়া আজি দুদিন বনালোঁ। সেইদিনা আছিল চিম্পুলকৈ আৰু আজি অকণমান আলুখিনি ভাজি লৈছোঁ। মানে সোৱাদ হ'ব বুলিয়ে, সেইদিনাও বাৰু ভালেই লাগিছিল বুলি কৈছে বাবুৱে। আৰু আজি ভাবিছোঁ এনেদৰে বনাওঁ। এনেদৰে ভালদৰে আটাখিনি মাৰি ল'ম। পানী অকণমান দি পেলাই। ৰাতিপুৱাৰ সময়খিনিত সকলোৰে চিন্তাই হৈ থাকে, কিনো টিফিনত দিম বুলি, নহয়নে বাৰু? সকলো মাৰে এইটো চিন্তা হয়ে বাৰু। ভাল বস্তু এটা দিব পাৰিলে সকলোৰে ভাল লাগে। এয়া মোৰ এতিয়া ৰুটিকেইখন ৰেডি হৈ গ'ল। এতিয়া মই ভালদৰে এইখিনি পৰঠাকেইখন ধুনীয়াকৈ তেল দি ভাজি ল'ম। এয়া ৰাতিপুৱাৰ সময়খিনিত সকলোৰে এইটোৱে চিন্তা, আজিনো কি দিম টিফিনত। এতিয়া মই এনেদৰে বনাম। আৰু যিসকলে আলু পৰঠা বনাব নাজানে মোৰ নিচিনা আছে বহুতো, আৰু জনাখিনিৰ কাৰণে কোৱা নাই বাৰু। নজনা মানুহখিনিয়ে মোৰ ভিডিঅ'টো চাই কিন্তু বহুতখিনিয়ে সাহস পাব, মোৰ বিশ্বাস। কাৰণ ময়ো একদমেই নাজানো, কৈছোৱে নহয় আজি দ্বিতীয় দিন বনাইছোঁ। মানে আলুখিনি ভাজি লৈ, আৰু সেইদিনা আলুখিনি অকল বইল কৰি বনাইছিলোঁ। সেইদিনাও ভাল লাগিছে বুলি কৈছে, আৰু আজিও এতিয়া এনেকৈ বনাই দিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থকাৰ বাবে ধন্যবাদ। আৰু এনেকৈ ভিডিঅ'বোৰ চাই থাকিব, মৰম দিব। তেতিয়া নতুন নতুন ভিডিঅ'বোৰ মই আনিবলৈ চেষ্টা কৰিম। যিখিনি জানো সেইখিনিয়ে, তাতকৈ আৰু বহুত বেছি বেলেগ নাজানো। ঘৰতে যিখিনি খাওঁ সেইখিনিয়ে শ্বেয়াৰ কৰিম। এয়া মোৰ টিফিন ৰেডি এতিয়া। এইফালে আৰু আজি আৰু এটা মই ৰেচিপি লৈ আহিছোঁ। এইটো ঘুগুনি টাইপৰ হ'ব। মানে কালি ৰৈ যোৱা বুট মুগখিনি এনেদৰে নিমখ অকণমান আৰু অকণমান চৌদা দি বইল কৰি ল'ম, চিটি মাৰি ল'ম। লৈ পেলাই আজি ভাবিছোঁ নৰ্মেলকৈ এনেদৰে বনাওঁ। মানে আজি অকণমানো মছলা পাতি নিদিওঁ, চিম্পুলকৈ খাম। মছলা খাবলৈ একদমেই মন যোৱা নাই, কাৰণ যোৱাকালি আমাৰ বহুত কিবা কিবি খোৱা হ'ল নহয়। সেইকাৰণে খাৰটো দিলে অকণমান পেটটো ভাল লাগিব। সেইকাৰণে আৰু এনেকৈ পাঁচফোৰণ দুটামান দি, শুকান জলকীয়া, পিঁয়াজ আৰু আদা নহৰু অকণমান ভাজি লৈ এনেদৰে আজি তেল মাৰি দিম। একদম চিম্পুলকৈ বনাইছোঁ। আপোনালোকে আজি বুট মুগৰ চব্জিখন খাইছেনে বাৰু এনেদৰে বনাই? মই কিন্তু বুট মুগ কেঁচা হ'লেও ভাল পাওঁ, ভাজি খায়ো ভাল পাওঁ, চব্জি বনালেও ভাল পাওঁ। মুঠৰ ওপৰত বুট মোৰ বহুত প্ৰিয়। এয়া আৰু এনেদৰে এতিয়া মই এইটো ভালদৰে তেলটো মাৰি ল'ম, কাঢ়া কৰি লৈ, তেতিয়া খাই ভাল লাগিব।
এয়া এতিয়া তেলটো মই ভালদৰে মাৰি দিম। এইফালে এইখিনি ধুনীয়া কালাৰ আহিছে আৰু খাবলৈও টেষ্টি হ'ব। এইফালে মোৰ এতিয়া চব্জিকণো ৰেডি হৈ গ'ল। এইফালে এয়া কালাৰটো ধুনীয়া হৈছে নহয়নে বাৰু? আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। আপোনালোকে সদায় মোক মৰম দিব। নতুন নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। বাই বাই, আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম।